সেভিং একাউণ্ট খোলাৰ আগতে আপুনি সঞ্চয়ী জমা ৰখাৰ ওপৰত আপুনি কিমান টকা কোন বেংকত সুদ পাব সেই বিষয়ে আমি এক প্ৰতিবেদন আগবঢ়াইছোঁ আপোনালৈ। কোনটো বেংকে আপোনাক সঞ্চয়ৰ বিনিময়ত দিব অধিক সুদ? সেভিং একাউণ্ট খোলাৰ পূৰ্বে জানি লওক কেইবাটাও গুৰুত্বপূৰ্ণ কথা। বেংকৰ সঞ্চয় একাউণ্টৰ সুতৰ হাৰ সাধাৰণতে কম হয়। পাঞ্জাৱ নেশ্যনেল বেংকে বৰ্তমান সঞ্চয় একাউণ্টৰ ওপৰত সৰ্বাধিক সুদ আগবঢ়াই আছে। PNBৰ সুতৰ হাৰ হৈছে 3% পৰা 3.50%। ন্যূনতম ধন ৰখাৰ সীমা হৈছে 500 পৰা 2000 টকা। যদি আপুনি সুৰক্ষিতভাৱে টকা উপাৰ্জন কৰাৰ কথা ভাবি আছে, তেন্তে আপুনি সঞ্চয় একাউণ্টৰ সেভিং একাউণ্টৰ জৰিয়তে টকা উপাৰ্জন কৰিব পাৰে। অৱশ্য বেংকৰ সঞ্চয় একাউণ্টৰ সুতৰ হাৰ সাধাৰণতে কম হয়। সেয়েহে সঞ্চয় একাউণ্ট এটা খোলাৰ সময়ত গ্ৰাহকসকলে মনত ৰাখিব লাগিব যে কোনবোৰ বেংকে সঞ্চয় একাউণ্টত কিমান সুদ প্ৰদান কৰে। আজি আমি আপোনাক এই প্ৰতিবেদনৰ জৰিয়তে কোনবোৰ চৰকাৰী বেংকে সঞ্চয় একাউণ্টৰ ওপৰত সৰ্বাধিক সুদ প্ৰদান কৰে সেই বিষয়ে অৱগত কৰিম। সঞ্চয় একাউণ্টত সকলোতকৈ অধিক সুদ প্ৰদান কৰা শীৰ্ষ 10টা চৰকাৰী বেংক। পাঞ্জাৱ নেশ্যনেল বেংকে বৰ্তমান সঞ্চয় একাউণ্টৰ ওপৰত সৰ্বাধিক সুদ আগবঢ়াই আছে। PNBৰ সুতৰ হাৰ হৈছে 3% পৰা 3.50%। ন্যূনতম ধন ৰখাৰ সীমা হৈছে 500 পৰা 2000 টকা। 2 নম্বৰ হৈছে PNB অৰ্থাৎ পাঞ্জাৱ নেশ্যনেল বেংকে প্ৰতি বছৰে 3% পৰা 3.50% সুদ প্ৰদান কৰে। ইয়াত ন্যূনতম ধন ৰখাৰ সীমা হৈছে 500 পৰা 2000 টকা। IDBI বেংক ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া বেংকে প্ৰতি বছৰে 3 পৰা 3.40% সুদ প্ৰদান কৰে। ন্যূনতম ধন ৰখাৰ সীমা হৈছে 500 পৰা 2000 টকা। 3 নম্বৰ হৈছে কানাড়া বেংক প্ৰতি বছৰে 2.90% পৰা 3.20% সুদ। ন্যূনতম ধন ৰখাৰ সীমা হৈছে 500 পৰা 1000 টকা। বেংক অফ বৰোদা প্ৰতি বছৰে 2.75% পৰা 3.20% সুদ। ন্যূনতম ধন জমাৰ সীমা হৈছে 500 পৰা 2000 টকা। 5 নম্বৰ হৈছে পাঞ্জাৱ আৰু হিন্দ বেংক বাৰ্ষিক 3 পৰা 10% সুদ প্ৰদান কৰে। ন্যূনতম ধন জমা সীমা হৈছে 500 পৰা 1000 টকা। ইণ্ডিয়ান অভাৰচিজ বেংকৰ 3.05%। ন্যূনতম ধন জমা ৰখাৰ সীমা হৈছে 500 টকাৰ পৰা 1000 টকা। ইউনিয়ন বেংকৰ বাৰ্ষিক 3% সুদ। ন্যূনতম ধনৰ সীমা হৈছে 250 টকাৰ পৰা 2000 টকা। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া প্ৰতি বছৰে 2 পৰা 7.5% পৰা 2.90%। ন্যূনতম ধনৰ সীমা হৈছে 500 পৰা 2000 টকা। বেংক অফ ইণ্ডিয়া বাৰ্ষিক 2.90%। ন্যূনতম ধনৰ সীমা হৈছে 500 টকাৰ পৰা 1000 টকা। 10 নম্বৰ হৈছে ইণ্ডিয়ান বেংকৰ বাৰ্ষিক 2.90% সুদ। ন্যূনতম ধন জমা ৰখাৰ সীমা হৈছে 500 টকাৰ পৰা 2500 টকা। এই বেংকবোৰে আন বেংকৰ FDতকৈ বেছি সুদ প্ৰদান কৰে। উল্লেখ্য যে বহুতো বেংকে তেওঁলোকে একাউণ্টৰ গৰাকীসকলক আন বেংকে ফিক্সড ডিপজিট অৰ্থাৎ FDত পৰিশোধ কৰা সুতৰ হাৰতকৈ সঞ্চয় একাউণ্টত অধিক সুদ প্ৰদান কৰিছে। এই বেংকবোৰৰ ভিতৰত আছে IDFC ফাৰ্ষ্ট বেংক, বন্ধন বেংক, ইকুইটিজ স্মল ফাইনেন্স বেংক আৰু উৎকৰ্ষ স্মল ফাইনেন্স বেংক। IDFC ফাৰ্ষ্ট বেংকে সঞ্চয় একাউণ্টৰ ক্ষেত্ৰত 1 লাখ টকাতকৈ কম মূল্যৰ ওপৰত
6% সুদ প্ৰদান কৰি আছে। ধন্যবাদ। আমাৰ এই সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। যদি আমাৰ এই ভিডিঅ' ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।